ফাইনেল খেলৰ পৰিপ্ৰেক্ষিতত আটকধুনীয়া সুসজ্জিত ৰূপত সজাই পৰাই তোলা হৈছে কাৱৈমাৰী উচ্চতৰ মাধ্যমিক খেলপথাৰ। খেল উপভোগ কৰাৰ লগতে আপোনাৰ মনটো ৰঙীন কৰিবলৈ 13 নৱেম্বৰত আহক কাৱৈমাৰীলৈ। খেল উপভোগ কৰক আৰু আকৰ্ষণীয় লটাৰী জিকাৰ সুবৰ্ণ সুযোগ গ্ৰহণ কৰক মাত্ৰ 100 টকাত। নগাঁও জিলাৰ কাৱৈমাৰী উচ্চতৰ মাধ্যমিক খেলপথাৰত কাৱৈমাৰী আঞ্চলিক ক্ৰীড়া সংস্থাৰ সৌজন্যত এখনি প্ৰাইজমানি চলন্ত ট্ৰফিৰ নৈশ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত ফুটবল খেল 13 নৱেম্বৰত অনুষ্ঠিত হ'ব। বিগত 2 নৱেম্বৰৰ পৰা খেল আৰম্ভ হৈ আজি চূড়ান্ত পৰ্যায়লৈ আহিছে। চূড়ান্ত খেলখনত পুথিখাইটি নৱ ইউথ ক্লাব আৰু যোৱাবাৰৰ চেম্পিয়ন কাছখাইটি মিলনজ্যোতি ক্লাবৰ মাজত চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব। উক্ত ফাইনেল খেলখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ প্ৰভাৱশালী প্ৰাক্তন মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন। এই চলন্ত ট্ৰফি ফুটবল প্ৰতিযোগিতাৰ প্ৰাণকৰ্তা আৰিফুল কালামে সাংবাদিকৰ আগত কয় যে অসমৰ বাহিৰৰ খেলুৱৈসকলেও অংশগ্ৰহণ কৰিব চূড়ান্ত খেলখনত আৰু লগতে সমূহ ৰাইজক উক্ত ফাইনেল খেলখন উপভোগ কৰিবলৈ বিনম্ৰভাৱে আহ্বানো জনাইছে। এই ফাইনেল খেলখনতো এটা আকৰ্ষণীয় লটাৰী পুৰস্কাৰ হিচাপে লাভ কৰিব এখন ডাঙৰ চাইকেল। নিউজ ডেস্ক ৰিপৰ্ট এম নিউজ অসম। হয়, আমাৰ আজি কাৱৈমাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ সৌজন্যত যি APJ আব্দুল কালাম সোঁৱৰণী নৈশ ট্ৰফি ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছিলে, তাৰ আজি দ্বিতীয়খন ছেমিফাইনেল খেল অনুষ্ঠিত হৈছিলে আৰু দ্বিতীয়খন ছেমিফাইনেল খেলত বৰগুলি যুৱ সংঘ আৰু কাছখাইটিৰ মাজত তিমুল প্ৰতিদ্বন্দ্বিতা হোৱাৰ পিছতো অন্তিম মুহূৰ্তত 3-0 গ'লৰ ব্যৱধানত কাছখাইটি মিলনজ্যোতি ক্লাবে জয়লাভ সাব্যস্ত কৰে। আমাৰ অহা 13 তাৰিখ দেওবাৰ সন্ধিয়া 7:30 বজাত APJ আব্দুল কালাম ট্ৰফি ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন অনুষ্ঠিত হ'ব। গতিকে ফাইনেল খেলত আমি সকলো দৰ্শকক আমন্ত্ৰণ জনাইছোঁ যে আপোনালোক আহক আৰু ফাইনেল খেলখন উপভোগ কৰক। ফাইনেল খেলত কিবা লটাৰী ব্যৱস্থা আছে নেকি? হয়, আমাৰ ফাইনেল খেলত আমি ডাঙৰ চাইকেলৰ লটাৰী ব্যৱস্থা কৰিছোঁ আৰু আমাৰ ফাইনেল খেলৰ কাৰণে আমি প্ৰৱেশ মূল্য 100 টকা। কাৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব? ফাইনেল খেলখন পুথিখাইটি নৱ ইউথ ক্লাব আৰু যোৱাবাৰৰ চেম্পিয়ন কাছখাইটি মিলনজ্যোতি ক্লাবৰ মাজত ফাইনেল খেলখন অনুষ্ঠিত হ'ব। হয়, আমি অৱগত হৈছোঁ এতিয়ালৈকে যে পুথিখাইটি নৱ ইউথ ক্লাবৰ হৈ আমাৰ ISL খেলা নৰ্থ ইষ্টৰ 3জনমান খেলুৱৈ খেলিব আৰু আমাৰ কাছখাইটি মিলনজ্যোতি ক্লাবৰ হৈ মণিপুৰৰ কেইজনমান খেলুৱৈ অংশগ্ৰহণ কৰিব।